সো আজি মই এটা ৰেচিপি বনাব গৈ আছোঁ, বহুত স্পেচিয়েল ৰেচিপি। আপোনালোকে নিশ্চয় খাইছে এইটো ৰেচিপি। এয়া মই আধা বাতিমান ময়দা দিছোঁ আৰু বাকী আধা বাতি আটা দিম। এয়া আধাতকৈ অলপ কম আটা দিছোঁ আৰু চুজি, এইখিনি হৈছে চুজি তাতকৈ আৰু কম দিছোঁ। এই গোটেইকেইটা বস্তু মিক্স কৰি লৈছোঁ আৰু অকণমান জাষ্ট খাস্তা বনিবৰ কাৰণে চেনি ইউজ কৰিছোঁ, বাকী মই মিঠৈ ইউজ কৰিম। এয়া 1 চামুচ ঘিউ দিম। খুলিব পৰা নাই, এই দিছে পূৰা। ঘিউটো ঠাণ্ডা হৈ গ'ল ফ্ৰিজত থোৱাৰ কাৰণে, জমা হৈ গ'ল। তেলো দিব পাৰে, বাট ঘিউ দিলে খাই টেষ্টটো বেছি ভাল হয়। এতিয়া মিঠৈৰ লগত অলপমান পানী গলাই লৈছোঁ। লাগে অলপ অলপকৈ দিব ফাৰ্ষ্ট, এনেকৈ মিলাই মিঠৈখিনি আৰু পানীখিনি গৰমাই লৈ এনেকৈ ভালকৈ মিক্স কৰিব। এতিয়া আমি ইয়াত অলপমান পিছা নাৰিকল আৰু অলপ ইলাচি পাউডাৰ মিক্স কৰিম। এতিয়া এয়া এনেকৈ নাৰিকলখিনি ডাঙৰ ডাঙৰকৈ কুটি অলপ নাৰিকল এনেকৈ মিলাই দিব। হৈ যাব, নাৰিকল আৰু নালাগে, ধুনীয়া হৈছে। গোটেইখিনি মিক্স কৰি ভালকৈ এয়া অলপমান ইলাচিৰ গুড়া মিলাই দিছোঁ। এয়া অলপমান বাদাম গুড়া কৰি কেঁচা বাদাম এনেকৈ দি দিছোঁ আৰু এতিয়া ভালকৈ আকৌ মিক্স কৰি এতিয়া অলপমান কিচমিচ কাটি দিম ইয়াত। এয়া কেইটামান কিচমিচৰ টুকুৰা এনেকৈ ছিঙি লৈ ইয়াত দি মিলাই লৈ ধুনীয়াকৈ লাহে লাহে অলপ অলপকৈ এনেকৈ পানী দি যাব। কিচমিচ পানী দি এনেকৈ অকণমান পানী দি মিলাই যাব। হৈ গৈছে, বেছি পনীয়াহে হৈছে। চ' মই শুকানখিনিৰ লগত মিলাই এনেকৈ ধুনীয়াকৈ মাখি দিম আৰু বহুত টেষ্টি লাগে খাবলৈ এইটো। ছট পূজাত যিটো প্ৰসাদত পিঠা দিয়ে, সেই পিঠাটোৱে বনাই আছোঁ মই। 20 মিনিটমান মই এই ডৌটো ঢাকি থৈ দিম, এনেকৈ ঢাকি থৈ দিম আৰু বাকী আমি কেৰাহীৰ কামখিনি কৰিম। 20 মিনিট হৈ গ'ল, এই চাওক কি ধুনীয়া কোমল হৈ গৈছে। এতিয়া মই এটা কাম কৰিম, এই এনেকৈ চেনি অলপ ওপৰে মই মাখি দিম, যাতে ক্ৰিস্পি হ'ব খাবলৈ। এনেকৈ তাৰপিছত অলপ অলপ সৰু সৰু এনেকৈ চিঙি এনেকৈ ডো বনাম। গোল কৰি এনেকৈ হাতেৰে চেপেটা কৰি দিছোঁ, দি এনেকৈ পাতটোৰ নিচিনাকৈ চাকুখনৰ সহায়েৰে ডিজাইন বনাই লৈছোঁ। এয়া এইফালে মোৰ একদম তেল পূৰা গৰম হৈ গ'ল। এতিয়া এইখিনি গৰম তেলখিনি অকণমান ঠাণ্ডা কৰিবৰ কাৰণে মই তলত মিডিয়াম কৰিম, কিন্তু অলপমান ঠাণ্ডা হ'লেই মই এইখিনি দি দিম। এতিয়া মই এনেকৈ তেলত চাৰিওফালে পিঠা গুটিকেইটা দি দিলোঁ। এতিয়া এইখিনি এনেকৈ উলটিয়াই দিব, সিজোতে অকণ কম জুইতে বা মিডিয়াম ফ্লেমত এইখিনি বনাব লাগে, যিহেতু গোটেই ভিতৰলৈকে সিজিব পৰাকৈ। অলমষ্ট ডান। ফাইনেলি আমাৰ ঠেকুৱা পিঠা ৰেডি হৈ গ'ল। চাওক কিমান ধুনীয়া লুক, আৰু এই চেনি দিয়াৰ কাৰণে কিমান খাস্তা হৈছে। এটা খাই চাম কেনেকুৱা হৈছে। বহুত গৰম হৈ আছে এতিয়া বৰ্তমান। পিঞ্চ এটা খোৱা, গৰম আছে কিন্তু বহুত। কেনেকুৱা লাগিছে? টেষ্টি লাগিছে? কেনেকুৱা হৈছে? মিঠা ধুনীয়া আছেনে? অ' মা
এটা খাই চাইচোন আমি এনজয় কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই পেলাই বনাই খাই এনেকৈ এনজয় কৰিব বাই বাই থেংক ইউ খাই চাওঁ কেনেকুৱা লাগে